নমস্কাৰ, মই আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। আজি মই আহিছোঁ আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্ট গমাৰিত। ইয়াত আমাৰ বিল্ডিঙৰ কাম এটা চলি আছে। অলৰেডি বিল্ডিংটো হৈ গ'ল। এইটো মোৰ ভাইটিয়ে লৈছিলে কণ্ট্ৰেক্টটো, তাতে ময়ো অলপ লাগি দিছোঁহি। আৰু বিল্ডিংটো মানে বৰ ধুনীয়া বিল্ডিং এটা হৈছে। ঘৰটো মই দেখাইছোঁ, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। হেল্ল' গাইজ, এইটোৱে বিল্ডিংটো। এইটো আমি ফাউণ্ডেশ্যনৰ পৰা দেখাব নোৱাৰিলোঁ, ঘৰটো ইটালিয়ান টাইপৰ হৈছে। গতিকে ফাউণ্ডেশ্যনৰ সময়ত আমাৰ অলপ প্ৰব্লেম হৈছিলে কামৰ মাজত, গতিকে সেইকাৰণে হেৰি কৰিব নোৱাৰিলোঁ। আহক আমি ভিতৰলৈ যাওঁ, ভিতৰৰ হেৰি পৰিৱেশটো দেখুৱাওঁ। গাইজ, এইটো ভিতৰৰ পৰিৱেশটো। এইটো ওপৰলৈ যোৱা ষ্টাৰকেজটো এইটো এটা এনেকৈ উঠি গৈছে। এতিয়া কিনাৰে কিনাৰে সেইখিনি লেণ্ডিং এটা হৈছে। গতিকে আমি আহক তলৰ যিটো গ্ৰাউণ্ড ফ্ল'ৰ ৰুমকেইটা চাওঁ। এইকেইটা একচুৱেলি এইটো এটা ৰুম, বেডৰুম হ'ব কিজানি। গতিকে এইবিলাক পুটিন চুটিন কটা হৈ গ'ল। পুটিন কটা হৈ গ'ল, এতিয়া ৰং পেইণ্টৰ কাম আছে। গতিকে আমি ওপৰলৈ যাম। আমি তলৰ ৰুমকেইটা দেখুৱাই লৈছোঁ। সেইকেইটা বিচনা দেখিছে, এইকেইটাতে আমি থকা হয় এতিয়া। এইটো আমাৰ কৰিডৰটো, এইটো কৰিডৰ, এইটো কিটচেন হ'ব। এইটো এটা ডাইনিং ৰুম আছে। এইটো চব ওপৰৰ হেৰিটো দেখুৱাই, ডিজাইনটো দেখুৱাইছোঁ। এইটো ফল চিলিং লগোৱা হৈছে ওপৰত, বিজুতি কটা হৈ গ'ল। ৱায়াৰিঙৰ কামটো আছে, ৰং পেইণ্টৰ কাম আছে। এইটো এটা কিটচেন আছে, এই সোমাই এইফালে কিটচেন আছে। এইটো কিটচেন, এইটো আপোনাৰ ডাইনিং ৰুম হয়। গতিকে আহক আমি ওপৰলৈ যাওঁ, বেছি নেদেখাওঁ। গাইজ, আমি ওপৰলৈ গৈ আছোঁ এতিয়া। ওপৰৰ হেৰি ফাৰ্ষ্ট ফ্ল'ৰটো দেখামগৈ। এইটো বেলকনি হৈছে, এফালে এইটো বাৰাণ্ডা আছে। এইটো বেলকনি, এইটো বেলকনি হ'ল। এয়া আমাৰ লগত আছে আমাৰ এই ঘৰত সহযোগ কৰা ৰাজমিস্ত্ৰী, পকা মিস্ত্ৰী এইজন। আৰু এয়া আমাৰ আছে পেইণ্টাৰ, যিসকলে পেইণ্ট কৰি আছে, ফুটিং কাটি আছে, তেওঁলোকে কৰি আছে। গতিকে আহক আমি আকৌ ওপৰলৈ যাওঁ। এইটো ফাৰ্ষ্ট ফ্ল'ৰ আপোনাৰ এইটো লাইব্ৰেৰী ৰুম বনাইছে বহিবৰ কাৰণে। ইয়াত অফিচ টাইপৰ হ'ব এইটো লাইব্ৰেৰী। এইটো এনেকৈ টুপ কটা আছে, ৰুমটো টুপ কটা আছে। মই ইয়াত আৱাজটো অকণ ইক' হৈছে, গতিকে ইয়াত মানে ওপৰত যে অকণ আৱাজটো ইক' হৈছে। আমি ওপৰলৈ যাম। আমি এইফালে ওপৰলৈ যাম। এইটো কৰিডৰ এটা আছে, কৰিডৰটো সোমাই এইটো এটা ৰুম আছে। এইটো বেডৰুম হ'ব। এইটো এটা বেডৰুম আছে এইফালে। এই আমাৰ এই ওপৰৰ ডিজাইনটো দেখাই দিব। ওপৰলৈ যাম। এইখনলৈ গ'লে বহুত নেট লাগে। আমি ছেকেণ্ড ফ্ল'ৰলৈ আহিলোঁ এতিয়া। এই ছেকেণ্ডতে সমাপ্ত হৈ আছে। গতিকে এইটো পানী টেংকি আছে, এইটো পানী ৰিজাৰ্ভাৰ। এটা পানী ৰিজাৰ্ভাৰ বনাইছে। ইয়াত এইবিলাক আপোনাৰ টাইলছ হ'ব, এই কিনাৰে কিনাৰে গোটেইটো টাইলছেই হ'ব। তলটো ইয়াত পানী থাকিব, গতিকে ইয়াৰ পৰা তললৈ যাব পানীটো। এইটো বেলকনি টাইপতে হ'ব। এইটো বেলকনি হ'ব, ইয়াতে ৰেলিং হ'ব, এইখিনি ৰেলিং হ'ব। এইটো বেলকনি, ইয়াত বহিব পাৰিব মানুহ। এইটো ছিষ্টেমত বনাইছে মালিকে। টুপ কটা আছে। এইটো খোলাই থাকিব, এইটো খোলা থাকিব গোটেইটো। এইখিনিত আপোনাৰ গ্লাছ হ'ব, এই টাইপত। এইটো ৰাউণ্ডটো গ্লাছ হ'ব, এইটো গোটেইটো গ্লাছ হৈ যাব। গতিকে গাইজ,
ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজ এটা আছে নিজামালি ব্লগছ বুলি তাত গৈ ফ'ল' কৰিব গাইজ এয়া আমাৰ এয়া আৰু এজন আছে আৰু দুজনমান আছে পেইণ্টাৰ গোটেই ঘৰটো মানে পেইণ্ট কৰি আছে তেওঁলোকে পুটিন কাটি আছে আছে 6-7জনমান আছে গতিকে এজন আছে আৰু এজন আছে এজন আছে এওঁলোকে মানে পেইণ্ট কৰি আছে আমি গোটেই পকা কামখিনি আমি কৰিছোঁ তেওঁলোকে পেইণ্টৰ কাম কৰিছে ৱাৰিঙৰ পাৰ্টি অহা নাই ৱাৰিঙৰ পাৰ্টি আহিব গতিকে ৱাৰিংটো কৰি হ'লে ঘৰটোত মালিকে হয়তো ঘৰ ল'ব গতিকে গাইজ আকৌ এবাৰ কৈছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰিব মই বহুত কষ্টৰে ভিডিঅ'টো বনাইছোঁ কিতাপৰ পৰা আহি পেলাই ইয়াত গোলাঘাটত ভিডিঅ' বনাই আছোঁ অকণমান গতিকে ছাবস্ক্ৰাইবটো কৰি দিব জয় অসম